নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে, বৰ্তমান আছাম পুলিচৰ ABUB সম্পূৰ্ণ প্ৰচেছ চলি আছে ফিজিকেল টেষ্টৰ। আৰু আজি আমাৰ ইয়াৰে বহুতকেইটা ল'ৰাই দিবলৈ যাব লীলাবাৰী বিমানবন্দৰত লখিমপুৰত। নিশ্চয় কালিও বহুতকেইটা দিলেগৈ, কিন্তু গম পোৱা মতে আমাৰ লীলাবাৰী বিমানবন্দৰৰ ওচৰত যিখন ফিল্ড আছে, মানে আমাৰ যিখন ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ আছে যিখন ফিল্ডত, সেই ফিল্ডখনত ধেমাজি ডিষ্ট্ৰিক্টৰো হৈ আছে। ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰথম এতিয়া ল'ৰাবোৰ নহয়, এতিয়া ছোৱালীবোৰ হৈ গ'ল ধেমাজি ডিষ্ট্ৰিক্টৰ। এতিয়া বৰ্তমান লখিমপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাবোৰ হৈ আছে, তাৰপিছত ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰাবোৰ হ'ব। যোৱাকালি আমাৰ ইয়াৰে ল'ৰা গৈছে দৌৰিবলৈ। সোধামতে গম পোৱা মতে মানে ল'ৰাকেইটাই নাম্বাৰ ভালেই পাইছে। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত চাবলৈ গ'লে এইবাৰ কাট অফ বহুত কম যাব। লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফিল্ডখন মানে অলপ বালি পেলাই দিয়া হ'ল যে শ্ল' হৈ পৰিলে। যিটো ল'ৰাই 10 মিনিট 40 ছেকেণ্ড 45 ছেকেণ্ডত মাৰে, সেই ল'ৰাটো কালি একেবাৰে বেয়া হৈছে বুলি কোৱা শুনিছোঁ। ল'ৰাকেইটা নিশ্চয় বালি পেলোৱাৰ কাৰণে নে সৰু সৰু গাঁত আছে বুলি কোৱা শুনিছোঁ, আৰু তেনেকুৱা ধৰণৰ কথা। বালি দিয়াৰ কাৰণে মানে অকণমান শ্ল' হৈ পৰিছে। লখিমপুৰ ডিষ্ট্ৰিক্টত এইবাৰ বহুত কাট অফ কম যাব। মই গম পোৱা মতে কাট অফৰ ওপৰত মই ভিডিঅ' নবনাওঁ, কিন্তু কাট অফ মানে গম পোৱা মতে সিমান ভাল ল'ৰাটোৱে যদি সিমান নাম্বাৰ কম পাইছে, তেতিয়াহ'লেতো বহুত কম যাব যেন লাগিছে যদি ডিষ্ট্ৰিক্ট ৱাইজত হয়। এইবাৰ গম পোৱা মতে ডিষ্ট্ৰিক্ট ৱাইজত হ'ব বুলি কোৱা শুনিছোঁ। সকলো কাট অফ ডিষ্ট্ৰিক্ট ৱাইজত মাৰিব বুলি কোৱা শুনিছোঁ। যি কি নহওক, যদি আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় বা যদি আপোনালোক ধেমাজি ডিষ্ট্ৰিক্টৰ হয়, ভালকৈ শুনক, স্কিপ নকৰিব। কাৰণ আপোনালোকে যদি এই ফিল্ডত দৌৰিবলৈ আহে, তেতিয়াহ'লে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আহিব লাগিব, যাতে আপোনালোকে নিজৰ মনৰ ইচ্ছা। আৰু যদি আপোনালোকে ভালদৰে ৰানিং কৰি আছে, তেতিয়াতো আপোনাৰ ভাল নম্বৰ পাবই, কোনো ধৰণৰ কথা নাই। যদি আপোনাৰ মনৰ লগত কথা, মানুহৰ মন আৰু ফিজিকেলি দুইটা থাকিব লাগিব। যদি ফিজিকেলি যাব নোৱাৰে, মনে যাব লাগিব। যদি মনে যাব নোৱাৰে, ফিজিকেলি যেন তেনে হ'লেও আপোনালোকে আগবাঢ়িব লাগিব। নিশ্চয় গম পাইছে, কাৰণ পাছটো কৰিব লাগিব আমি ৰানিঙত। সেইটো কাৰণে কথা কৈছোঁ, আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাওক। আৰু যদি আপোনালোকৰ কোনো ডিষ্ট্ৰিক্টত ভাল ভাল নাম্বাৰ পাইছে, তেতিয়াহ'লে ভিডিঅ'টো অলপ কমেণ্ট কৰিব। মোক কমেণ্ট কৰে, বাট সেই নাম্বাৰক লৈ পিনি কমেণ্ট নকৰে, সোধেহে কেনেকুৱা ধৰণৰ কি কি পোষ্ট আহিব। মই সেইকাৰণে পৰা কৈছোঁ, আপোনালোকে যিমান পাৰে এইবাৰ কমেণ্ট কৰিব। যদি আপোনালোকৰ ভাল মাৰ্ক হৈছে, লখিমপুৰে হওক বা ধেমাজিয়ে হওক বা আন ডিষ্ট্ৰিক্টৰে হওক, কিমান নম্বৰ পাইছে আপোনালোকে কমেণ্ট কৰিবচোন। তেতিয়া গম পাম যে মোৰো আহি আছে ফিজিকেল টেষ্ট হ'ব। আৰু বেছি দিন নাই, আৰু খুব 4-5 দিনমান আছে। 4-5 দিন নাই, ধৰি লওক আপোনালোকৰ সেই 3-4 দিনমান আছে। এইকেইদিনৰ ভিতৰতে মোৰো পৰিছে। লগ পাম যদি আপোনালোক তাৰে হয়, কেতিয়াবা লগ পাম। যোৱাবাৰ আকৌ লগ পাইছিলোঁ, বহুতে মোক মাত দিছিল। আগৰ মোৰ চেনেল এটা আছিল জপলভ আছাম বুলি, যদি আপোনালোকে চাব বিচাৰে চাই ল'ব। তাত গৈ ইউটিউবত মাৰি দিলে হ'ল জপলভ আছাম বুলি, তাত সম্পূৰ্ণভাৱে আহিব। যদি আপোনালোকে মোৰ এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত, তাত আপোনালোকে জইন হ'বও পাৰিব। জইন হৈ পিনে আপোনালোকে কমেণ্ট কৰিব পাৰিব। আৰু যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ, তাত প্ৰথমতে যায়, নিশ্চয় গম পাইছে। আৰু বেল আইকনটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছে, তেতিয়াহ'লে বেল আইকনটো টিপি থ'লে আপোনালোকৰতো সোনকালে যায়। তাৰপিছতে মোৰ হোৱাটছআপ গ্ৰুপত যায়। নতুন নতুন ভিডিঅ' বা নতুন নতুন আপডেট আহিলে যদি ভিডিঅ' সকাই নবনাওঁ, তেতিয়া হোৱাটছআপ গ্ৰুপতে দিয়া হয়। আপোনালোকে যদি জইন হ'ব বিচাৰে, জইন হৈ ল'ব। নিশ্চয় গম পাইছে। সেইটোৱে কৈছোঁ, আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ গ'ল নে হ'বলৈ বাকী আছে, কেতিয়া হ'বলৈ বাকী আছে, আপোনালোকে সম্পূৰ্ণ জনাওক ভিডিঅ'ৰ তলত কমেণ্ট বক্সত গৈ। আপোনালোকৰ ভাল নাম্বাৰ এটা গোটাব বুলি আশা থাকিল। আৰু যদি আপোনালোকৰ ৰানিংটো আহিবই, যদি আপোনালোকৰ জাম্পটো অহা নাই বৰ্তমানলৈকে, জাম্পটো মাৰিবলৈ ভালকৈ চেষ্টা কৰক। যদি আপোনালোকৰ চিনাপ অহা নাই, চিনাপটো মাৰিবলৈ চেষ্টা কৰক। চিনাপটো মানে বহুতে মাৰিছে, কিন্তু যাৰ 14-15 চাত আহি আছে, কাৰণ তেওঁলোকৰ অকণমান প্ৰচেছটো টান হ'ব চিনাপৰ। কাৰণ কি কাৰণে, টেনশ্যন নোহোৱাবোৰেতো মাৰিবই। কাৰণ মই কৈছোঁ যে আপোনালোকে প্ৰথমতে দৌৰিবলৈ চেষ্টা কৰিব পূৰা জোৰছে, তাৰপিছত জাম্প মাৰিব, তাৰপিছত এনাৰ্জিটো কমিবৰ বাবে আপোনালোকে আকৌ চিনাপ মাৰিবলৈ যাব। সেইকাৰণে বা কৈছোঁ, আপোনালোকে যাৰ মনৰ বল, সেইটো কৈছোঁ ন, মন আৰু ফিজিকেলি দুইটা সবল থাকিব লাগিব। দৌৰত ফিজিকেলি মন দুইটা লাগিব। তাৰপিছত আপোনালোকৰ জাম্পততো দুইটা লাগিবই, খাটাং। ফিজিকেলি নহ'লেতো আপোনাৰ জাম্প নাহিব, মনটো হ'লেও নহ'ব। আৰু আপোনালোকৰ চিনাপটো মাৰিবলৈ দুইটা শৰীৰ ফিজিকেলি লাগিব, চিনাপ মাৰিবলৈ। নিশ্চয় গম পাইছে, আপোনালোকে দুইটা সম্পূৰ্ণ প্ৰচেষ্টা চলাই পিনিহে মাৰিব পাৰিব। সেইকাৰণে বা কৈছোঁ, আপোনালোকে যিমান পাৰে ভালদৰে
নাম্বাৰ এটা গোটাবলৈ চেষ্টা কৰক। এইবাৰ মই গম পাওঁ মতে লখিমপুৰত বহুতেই কম যাব, কাৰণ যিজন ল'ৰা মাৰি আছে সেইজনে 51 পইণ্ট কিমান পাইছে। মই কৈছোঁ নহয় 10 মিনিট 40 ছেকেণ্ড 10 মিনিট 30 ছেকেণ্ড সিমান মিনিটত মাৰে, তাতকৈ কমেই আহে, কেতিয়াবা 10 মিনিট 15 ছেকেণ্ডো লাগে। নিশ্চয় গম পাইছে, সেইটোৱে কৈছোঁ আপোনালোকে যিমান পাৰে প্ৰিপেৰেশ্যন চলাই আহক। যদি লখিমপুৰৰ ধেমাজি ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে লীলাবাৰী গ্ৰাউণ্ডত দিব লাগিব। সেইখন পৰা কৈছে আপোনালোকে ভালদৰে মাৰিবলৈ চেষ্টা কৰক। এইটো আছিলে এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল হৈছে প্লিজ এটা লাইক কৰক। যদি আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, জইন হৈ ল'ব। আৰু মোৰ ইনষ্টাগ্ৰামটো যদি ফ'ল' কৰিব বিচাৰে ফ'ল' কৰি ল'ব, তাত কমেণ্ট কৰিব। মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দি দিম। ধন্যবাদ।